আজি অতিকে অস্থিৰ কেনেকৈ মই পিতামহৰ লগত মিলন কৰোঁ যিজনে মোক কুলত লৈ পৰিচিত হয় চোৱা মোৰ শিক্ষাগুৰু দ্ৰোণাচাৰ্য শিষ্য হৈ গুৰুৰ লগত মোৰ ভাতৃগণ মই আজি কাৰ লগত কৰিবলৈ তাক মই আজি হত্যা কৰিম মই স্বাভাবিক জানিবা আত্মার কিন্তু নাই মরম কোনে ভাত তোমারে মারিব পাইছ তুমি মাত্র নিমিত্ত সোয়া তুমি আমার এই ঘর